Dear students, আজিৰ ভিডিঅ' ঘৰত আমি ক্লাছ 7ৰ সায়েন্সৰ 7 নম্বৰ চেপ্টাৰটো চাম। লেসনৰ নামটো আছে weather, নহয় weather climate এইবিলাক তাৰমানে বতৰ, নহয় বতৰ, জলবায়ু, ঠিক আছে ইয়াৰে পৰিৱৰ্তন ইয়াৰে ওপৰত আজি লেসনৰ আমি কোৱেশ্চনছ ডিসকাস কৰিম, ঠিক আছে। But before starting the class, welcome to my YouTube channel Exam Routine. Let's start the class with the first question. ইয়াতে কেইটামান প্ৰশ্নবিলাক আছে এইটো দেখুৱাই আছো মই আপোনালোকক, ঠিক আছে 12লৈকে আছে। এতিয়াতে আমাৰ কেইটামান কোৱেশ্চন আছে অলৰেডি মই দেখুৱাই দিছো, ফিল ইন দ্য ব্ল্যাঙ্কস আছে নহয়, তাৰপিছত ম্যাথ চেছ কৰিব দিছে, ওকে। ইয়াতে আমি কেইটামান কোৱেশ্চন চাম, ওকে, বাট তাৰে লগতে মই এতিয়া আৰম্ভণি কৰি দিওঁ কোৱেশ্চন আনসাৰ, ঠিক আছে। সো প্ৰথম কোৱেশ্চনটো আমাৰ দিয়া আছে, নেম দ্য এলিমেন্টস দ্যাট ডিটাৰমাইন দ্য weather of a climate. এটা জাগাৰ বতৰটো আমি কেনেকে মানে ডিটাৰমাইন কৰো, কেনেকে চাওঁ যে এইটো ইয়াৰে বতৰটো এনেকুৱা আছে, ঠান্ডা আছে নে গৰম আছে, কি বস্তু চাই পেলাই কি ভিত্তি কৰি কৰো না। সো আনসার হ'ব টেম্পারেচার, হিউমিডিটি, রেইনফল এন্ড উইন্ড, ওকে। these four are important points যাক আমি চাই পেলাই কওঁ যে ইয়াৰে বতৰটো এনেকুৱা, ওকে। যেনেকৈ আমাৰ অসমৰ জলবায়ুটো কেনেকুৱা, অলপ হেমেকা টাইপ নহয় জানো, অলপ গৰমো হয়, ঠিক আছে। গতিকে টেম্পারেচার, ফার্স্ট ইজ টেম্পারেচার উষ্ণতা, হিউমিডিটি, ৰেইনফল এন্ড উইন্ড বতাহ বৰষুণ, নহয় এই গোটেইখিনি আপোনালোকে আমাৰ চাই পেলাই কি কৰা হয়, আপোনাৰ weather determine কৰা হয় এটা জাগাৰ, ওকে। question number 2 চাবচোন, what are the maximum and minimum temperatures likely to occur during the day? এটা দিনৰ সময়ত কেনেকুৱা টেম্পাৰেচাৰ, ম্যাক্সিমাম কিমান লৈকে যায়, কেনেকুৱা হয়, মিনিমাম মানে কম কিমান কেনেকুৱা হয় টেম্পাৰেচাৰ। সো ম্যাক্সিমাম টেম্পাৰেচাৰ অকাৰ্স ডিউৰিং ডে টাইম, দুপৰীয়া সময়ত সূৰ্য থাকে নহয়, গতিকে তেতিয়া আমাৰ টেম্পাৰেচাৰটো বেছি হৈ থাকে, এণ্ড আফটাৰনুন টু বি প্ৰিচাইজ, whereas minimum temperatures occur early in the morning. আৰু একেবাৰে কম টেম্পাৰেচাৰ কেতিয়া থাকে নো, একেবাৰে ৰাতিপুৱা থাকে নাইবা ৰাতি থাকে, ওকে। নেক্সট ফিল দ্য ব্ল্যাঙ্ক চাবচোন, the average weather taken over a long time is called what? Climate. এতিয়া বহুত বছৰ 25 বছৰৰ কাৰণে মই এটা জাগাৰ কি কৰিলো, জাগাটো চালো ইয়াৰে বতৰ এনেকুৱা, গতিকে তেতিয়া মই কম যে কি ইয়াৰে বতৰটো এনেকুৱা, সাপোজ গৰম, ঠিক আছে। 25 বছৰলৈকে মই কি কৰিলো, ইয়াৰে বতৰটো মই অসমৰ সাপোজ মই চালো যে ইয়াৰে বতৰ কেনেকুৱা, তেতিয়া মই ক'ব পাৰিছো যে কি ইয়াতে গৰমো হয় হেমেকাও হয়, নহয়। গতিকে ইয়াৰে এইটো বস্তু কি হ'ব, এইটো মোৰ কি বুজাব, জলবায়ু, ঠিক আছে। এইটো মোৰ কি বুজাব, জলবায়ু, জলবায়ু মানে ক্লাইমেট, ঠিক আছে। এইটো মোৰ কি বুজাব, ক্লাইমেট, ওকে। জলবায়ু, যেনে অসমৰ জলবায়ুটো কি গৰম আৰু হেমেকা, ঠিক আছে। সো এইটো কি হয়, ওয়েদাৰটো কিছুমান বছৰৰ কাৰণে দেখা যায় আৰু তাৰপিছত ধৰা যায় যে ইয়াৰে ক্লাইমেটটো এনেকুৱা আছে, that is called climate, okay. A place this is very little rainfall and temperature is very high throughout the year, the climate of that place will be hot and dry. যেতিয়া বহুত গৰম হৈ আছে, বৰষুণ চৰষুণ নাই, সেই জায়গাটো কি হ'ব, গৰম আৰু শুকান হ'ব, okay. থাৰ্ড নাম্বাৰ চাবচোন, the two regions of the earth with extreme climatic conditions are polar region and tropical region. য'ত বহুত মানে আপোনাৰ ক্লাইমেটিক কণ্ডিশ্যন বহুত বেলেগ বেলেগ হয়, এইটো হ'ব কি পোলাৰ মেৰু অঞ্চল, আৰু আপোনাৰ ট্ৰপিকেল ৰিজন য'ত জংগল জংগল থাকে যে সেনেকুৱা টাইপ, ঠিক আছে। এইটো হট মানে কি গৰম নহয়, আৰু ড্ৰাই মানে কি হ'ব, শুকান, ওকে। নেক্সট চাবচোন, ইয়াতে আপোনাৰ ক্লাইমেট যে আছে, ক্লাইমেটৰ অসমীয়াত কি হ'ব, জলবায়ু। এতিয়া আপোনালোকক মই অসমীয়াত নিদিওঁ কাৰণ বস্তুটো এতিয়া ইংলিছ মিডিয়ামতে লগা হৈছে, চ' অসমীয়াত দি লাভ নাই, হয়নে। আপোনালোকে এতিয়া ইংলিছতে পঢ়িব লাগিব, ইংলিছতে মানে জানিব লাগিব, and it will be beneficial for you also, আপোনালোকৰ লাভো হ'ব কাৰণ আপোনালোকে সেনেকে ইংলিছো শিকা যাব, নহয়। নেক্সট কুৱেশ্যন 4, indicate the type of climate of the following areas. জম্মু এণ্ড কাশ্মীৰ, জম্মুত কেনেকুৱা মানে ক্লাইমেট আছে, জলবায়ুটো মডাৰেটলি হট এণ্ড ৱেট, মানে অলপ গৰম থাকে, মাজে মাজে সেমেকাও থাকে। নেক্সট কেৰেলা, হট এণ্ড ৱেট, ওকে, মানে গৰম থাকে হা আৰু সেমেকা থাকে। ৰাজস্থান, হট এণ্ড ড্ৰাই, ৰাজস্থানত বহুত গৰম আছে আৰু শুকান, ঠিক আছে। নৰ্থ ইষ্ট ইণ্ডিয়া যেনেকৈ আমাৰ অসম, এইটো ৱেট হ'ব, সেমেকা টাইপ হ'ব, ঠিক আছে। ইয়াতে আপোনালোকে লগতে অনলি ৱেট বুলি নিদিলেও হ'ব, হট এণ্ড ৱেট দুটাও দিব পাৰে কাৰণ আমাৰ অসমতো গৰম পৰেতো, হয়নে। চ' হট এণ্ড ৱেট দুটাও দিব, ঠিক আছে, অনলি ৱেট দিব নালাগে, ঠিক আছে। নেক্সট 5 নম্বৰটো চাবচোন, which of the following two changes frequently weather or climate, মানে চেঞ্জ কোনটো সোনকালে হয়, weather হয় নে ক্লাইমেট হয়, অবভিয়াছলি weather. So weather changes frequently but not climate. Climate to আমাৰ 25 বছৰৰ কাৰণে চোৱা যায়, বাট weather সদায়ৰ কাৰণে, আজিৰ কাৰণে, কালিৰ কাৰণে নহয়, সদায় যেতিয়া চোৱা যায় ডেইলি বেচিছত, সেইটো আপোনাৰ কি হয়, weather হয়, নহয় weather, বাট ক্লাইমেটটো আপোনাৰ বছৰলৈকে চোৱা যায়। নেক্সট মেচ কৰিব, আপোনাৰ কি কৰিব দিছে, ফলোইং আৰ সাম অফ দ্য ক্যাৰেক্টাৰিষ্টিক্স অফ এনিমেলস। এতিয়া এনিমেলস কেইটামান ক্যাৰেক্টাৰ্স দি আছে, আমি চাব দিছে। চ' ডায়েটছ
হেভি অন ফ্ৰুটছ, যোনে বেছি ফ্ৰুটছ ফলত থাকে, কোনকেইটা থাকে নহয়। চ' আপোনাৰ ইয়াতে দুটা আছে, এটা আছে ট্ৰপিকেল ৰেইন ফৰেষ্ট আৰু পলাৰ ৰিজন। চ' ফল চল কেতিয়া ক'ত পোৱা যায়? জংঘলত পোৱা যায়, গছ গছনি হ'ব লাগিব, গতিকে এইটো কি হ'ব? ট্ৰপিকেল ৰেইন ফৰেষ্ট হ'ব নহয়। চ' ডায়েটছ হেভি অন ফ্ৰুটছ, যদি কোনোবা জন্তু বিলাকে ফলত নিৰ্ভৰ হ'ব লাগে, ডেট মিনছ এইটো ট্ৰপিকেল হ'ব, কাৰণ তাতে জংঘল হ'ব লাগিব, গছ গছনি হ'ব লাগিব, তাতে ফল পাব, হয়নে? হোৱাইট ফাৰ, যেতিয়া উজ্জ্বল মানে বগা ফাৰ থাকে, এইটো পলাৰ ৰিজন হ'ব, যেনেকে পেংগুইন বিলাকৰ। নিড টু মাইগ্ৰেট, যেতিয়া মাইগ্ৰেট মানে এটা জাগাৰ পৰা আন জাগালৈ যাব লগা, সেইটো হ'ল পলাৰ ৰিজন। অকে, লাউড ভইচ, যাৰ শব্দটো বহুত বেছি হয়, এইটো ট্ৰপিকেল ৰেইন ফৰেষ্ট। আমাৰ ইয়াৰে জন্তুবিলাকৰ ভইচ বহুত বেছি হয়। ষ্টিকি পেডছ অন ফিট, নহয় মানে কি, ষ্টিকি পেডছ অন ফিট, ভৰিত যে মানে লাগি থাকে, যাতে সিহঁতে পৰি চৰি নাযায়, এইটো ক'ত হ'ব? ট্ৰপিকেল ৰেইন ফৰেষ্ট হ'ব, নহ'লে সেইটোতো পৰি যাব নহয়। নেক্সট 6 নম্বৰটো চাবচোন, দ্য লেয়াৰ অফ ফেট আণ্ডাৰ স্কিন, সেইটো পলাৰ ৰিজন হ'ব। পলাৰ ৰিজনৰ জন্তুবিলাকৰ, যেনেকে পেংগুইন বিলাকৰ বহুত ফেটছ থাকে, যাতে সিহঁতে সোনকালে ঠাণ্ডা নাপাওঁ সেই জাগাটো। অকে, ৱাইড এণ্ড লাৰ্জ পজ, এই লাৰ্জ ডাঙৰ ডাঙৰ ভৰিটো কিয় দিয়া যায়? সেইটো পলাৰ ৰিজনতে হয়, যাতে সিহঁতে পৰি চৰি নাযায়, ভালকে খোজকাঢ়িব পাৰিব বৰফৰ ওপৰত নহয়। ব্ৰাইট কালাৰ্ছ ট্ৰপিকেল ৰেইন ফৰেষ্টতে হয়। জংঘলৰ যেনেকুৱা গছ গছনিৰ কালাৰ, সেনেকুৱা জন্তুবিলাকৰো কালাৰ্ছ হৈ যায় নহয়, যাতে মানুহবিলাকে বা যোনে তাক চিকাৰ কৰিব আহিছে ধৰিব নোৱাৰিব নহয়। সেইকাৰণে ব্ৰাইট কালাৰ্ছ কাৰ হয়? ট্ৰপিকেল ৰেইন ফৰেষ্টৰ জন্তুবিলাকৰে হেৰি আছে, কেৰেক্টাৰ আছে। ষ্ট্ৰং টেইলছ যে আপোনাৰ বান্দৰ চান্দৰ যে আছে, ট্ৰপিকেল ৰেইন ফৰেষ্টে পোৱা যাব, হয়নে? লং এণ্ড লাৰ্জ বিক, ডাঙৰ ডাঙৰ আপোনাৰ মুখৰ যে সেইটো হয় বাৰ্ডছ বিলাকৰ বিক, সেইটো বস্তু আপোনাৰ ক'ত হ'ব? ট্ৰপিকেল ৰেইন ফৰেষ্টে হ'ব, যাতে সিহঁতে খাব পাৰিব। গছৰ মানে ষ্টেমছ বিলাক যে তাৰে পৰা ধুনীয়াকে যদি পোকা পাইছে, সিহঁতে ধুনীয়াকে ওলাব পাৰিব মুখে খেতি দি, গতিকে এইটো আপোনাৰ ট্ৰপিকেল ৰেইন ফৰেষ্টৰে এটা কেৰেক্টাৰ হ'ব, ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 7, ট্ৰপিকেল ৰেইন ফৰেষ্ট হেজ এ লাৰ্জ পপুলেশ্যন অফ এনিমেলছ, ট্ৰপিকেল ৰেইন ফৰেষ্ট তাতে বহুত জন্তুবিলাক পোৱা যায়। Why it is so? কিয় হয়? So hot and humid temperature and continuous rainfall in the tropical rainforest suit the survival of many animals. ঠিক আছে, যেহেতু আমাৰ ইয়াতে গৰম থাকে, আৰ্দ্ৰতা থাকে অলপ, টেম্পাৰেচাৰ উষ্ণতাটো, গতিকে সেনেকুৱা বৰষুণ চৰষুণ হৈ থাকে, সেনেকে হলে কি হয়? জন্তুবিলাকে তাতে ধুনীয়াকে সাৰ্ভাইভ কৰিব পাৰে, জীয়াই থাকিব পাৰে। হেন্স ট্ৰপিকেল ৰেইন ফৰেষ্ট হেজ এ লাৰ্জ পপুলেশ্যন অফ এনিমেলছ, সেইকাৰণে ইয়াতে বেছিকে জন্তুবিলাক পোৱা যায়। অকে, question number 8, explain with examples why we find animals of certain kind living in particular climatic conditions. আমি এক ধৰণৰ প্ৰাণীবিলাক এটা জাগাত পাওঁ, ক্লাইমেটৰ লগত মানে মিলি পেলে, হা। So এনেকুৱা কিয় হয়? এক্সাম্পল লগত দেখুৱাব দিছে। So animals are adapted to survive in the conditions in which they live. Animals বিলাক সেনেকে নিজৰ জাগাৰ লগত কি হৈ যায়? এডাপ্ট হৈ যায়, হা, ধুনীয়াকে মিলি যায়। So animals living in a very cold and hot climate must possess special features to protect themselves against extreme cold or heat. যদি বেছি গৰম আছে, তে সিহঁতৰ স্কিন বিলাক বেছি পাতল থাকে, অকে, বেছি কি হেয়াৰ্ছ নাথাকে, নোম চোম বেছি নাথাকে দেহাত। কিন্তু যদি বেছি ঠাণ্ডা জাগাত আছে, মেৰু অঞ্চলত, তেতিয়া সিহঁতৰ নোমবিলাক বহুত মোটা মোটা হয় আৰু ফেটছটো বহুত দিয়া যায়। গতিকে সেনেকে ভগৱানে সেনেকে সিহঁতৰ সৃষ্টি কৰি দিয়ে, যাতে সিহঁতে ধুনীয়াকে সেই জাগাৰ লগত সাৰ্ভাইভ কৰিব পাৰিব। অকে, এক্সাম্পল, polar bears have white fur so that they are not easily visible in the snowy white background. polar bears বিলাক যে আছে নহয়, সিহঁতৰ বগা থাকে একদম ফাৰ বিলাক, চুলিবিলাক, নোমবিলাক, যাতে সিহঁতক কোনেও ধুনীয়াকে চাব নোৱাৰিব। সিহঁতে তাতে খোজকাঢ়িলেও আমি যেনেকে চাবই নোৱাৰিম যে এইটো বৰফ আছে নে কিবা polar bear আছে, বুজি পাইছে নে? পেংগুইন চেংগুইন। It protects them from the predators, যাক যোনে তেওঁক চিকাৰ কৰিব আহে তাৰে পৰা সিহঁতক ৰক্ষা কৰে নহয়। It also helps them in catching their prey. To protect them from extreme cold, they have 2 thick layers of fur, নহয়, সিহঁতৰ দুটা দুটা মানে মোটা লেয়াৰ থাকে ফেটছৰ, হা, ফাৰ মানে নোমৰ। They also have a layer of fat under the skin, আৰু সিহঁতৰ ফেটটো থাকে, ফেটছটো জানেই নহয়, চৰ্বি। In fact, they are so well insulated that they have to move slowly and often take rest to avoid getting overheated. সিহঁতে ইমান দেহাটো গৰম হৈ থাকে এই নোমবিলাকৰ কাৰণে ঠাণ্ডাৰ জাগাত, যে সিহঁতে ৰেষ্ট ল'ব লগা হয় অলপ খোজ কঢ়াৰ পিছত, কাৰণ দেহাটো গৰম হৈ যায়। Similarly, in rainforest, the red-eyed frog has developed sticky pads on its feet to help it climb the trees on which it lives. আৰু সেনেকে জংগলী জাগাত কি হয়, এটা ৰেড আই, ৰঙা চকুৰ এটা ফ্ৰগ আছে, সিহঁতৰ ভৰিত নহয় ষ্টিকি পেডছ থাকে, মানে গামৰ নিচিনা লাগি থাকে। কিয়? যাতে সিহঁতে ট্ৰিজ বিলাকত, গছৰ ওপৰত ধুনীয়াকে অহা যোৱা কৰিব পাৰিব, কাৰণ এইটো ধৰি লয় গছটোক, যাতে সিহঁতে পৰি চৰি নাযায়। অকে, এইবিলাক এক্সাম্পল হৈছে আমাৰ। অকে, কুৱেশ্যন নম্বৰ 9, how do elephants living in the tropical rainforest adapt themselves? জংঘলত
আপোনাৰ হাতীবিলাকে কেনেকৈ নিজকে খাপ খাই ৰাখে সেই জাগাটোৰ লগত. So following are the adaptations of elephants in rainforest. They use the trunk as a nose to have a strong sense of smell. সিহঁতৰ trunk মানে ডাঙৰ নাক যে থাকে নহয় হাতীবিলাকৰ, সেইটো সিহঁতে ধুনীয়াকে ডাঙৰ মানে স্মেল বিলাক বহুত দূৰৰ পৰা সিহঁতে কেচ কৰি লয়. সেইটো নাকৰ সিহঁতৰ এটা ধুনীয়া সেই আছে, ফিচাৰ আছে. The trunk is also used to pick up the food. খাদ্যটো উঠোৱাৰ কাৰণে কি কাম কৰে সিহঁতে ট্ৰাংকেদি কাম কৰে নাকৰ সেইটো দি হা. They modified teeth that tear the bark of trees which is food for elephants. সিহঁতৰ দাঁতো ভগৱানে বহুত ধুনীয়াকে দিছে যাতে সিহঁতে ধুনীয়াকে গছ গছনিৰ বাৰ্ক ছালবিলাক ধুনীয়াকে গুচাই লয় দাঁতেদি অকে সিহঁতে ধুনীয়াকে খাব পাৰে সেইটো খাদ্য হিচাপে নহয়. The large ears of elephants help them to hear even very soft sounds. সিহঁতে ডাঙৰ ডাঙৰ যে কাণ আছে সেইটো যে সৰু সৰু শব্দ সিহঁতে ধুনীয়াকে শুনি ল'ব পাৰে হা. Ears help elephants to keep cool in the hot and humid climate of rainforest. আৰু সিহঁতৰ যে কাণ আছে ন ইমান ডাঙৰ ডাঙৰ সেইটো দি সিহঁতৰ দেহাটো কি ৰাখে এইটো ঠাণ্ডা কৰি ৰাখে গৰম জলবায়ুত নহয়. গতিকে এইটো হ'ল এলিফেণ্টছৰ কেৰেক্টাৰ্ছ. এতিয়া আমাৰ চুজ কৰিব দিছে কাৰেক্ট অপশ্যন. A carnivore with stripes on its body moves very fast while catching its prey, so it is likely to be found in নহয়. এনেকুৱা বস্তু ক'ত পোৱা যায় এনেকুৱা জন্তুবিলাক যাৰ মানে বহুত ফাষ্ট মুভছ কৰি নিজক সেই শিকাৰ কৰিবৰ কাৰণে. So এইটো বস্তু আমাৰ obviously tropical rainforest পোৱা যায়. Option number 4 will be the right answer. Okay. 11 number to চাবচোন. Which feature adapt polar bears to live in extremely cold climate? Polar bears বিলাক যে আছে সিহঁতৰ কি কি দিছে features বিলাক. So option will be right answer will be what? The white fur, option number A. The white fur, fat below skin, keen sense of smell. গতিকে এইবিলাক সিহঁতৰ ফিচাৰ্ছ আছে. সিহঁতৰ বগা বডিত নোমবিলাক থাকে, তাৰপিছত ফেটছ থাকে স্কিনৰ তলত, ছালৰ তলত সিহঁতৰ ফেটছ থাকে চৰ্বি, আৰু সিহঁতে বহুত ধুনীয়াকে নাকেদি ধুনীয়াকে স্মেল ল'ব পাৰে আগৰ পৰাই যে কোনোবা জন্তু আহি আছে নে নাই সিহঁতক ধৰিবৰ কাৰণে. অ'কে, এইবিলাক ফিচাৰ্ছ হয় আপোনাৰ কাৰ পোলাৰ বিয়াৰ্ছৰ. ঠিক আছে. নেক্সট আপোনাৰ কুৱেশ্যন নম্বৰ 12. Which option best describes tropical region? So এইটো হ'ব hot and humid. Hot and humid আমাৰ tropical region যে আছে সেইটো আপোনাৰ কি তাতে থাকে মেইনলি গৰম থাকে জলবায়ুটো আৰু হিউমিড আৰ্দ্ৰতা থাকে. ঠিক আছে. নেক্সট এইটো আমাৰ এইটো লাষ্ট কুৱেশ্যন হয় আমাৰ ভিডিঅ'ৰ. ঠিক আছে. গতিকে ইয়াৰে লগত মই ভিডিঅ'টো ইয়াতে ফিনিছ কৰিলোঁ. যদি ভিডিঅ'টো ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব. থেংক ইউ. অ'কে, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ ছাবস্ক্ৰাইব মাই চেনেল এক্সামজ্যোতি. যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'জ কেইটা. অ'কে, থেংক ইউ ফৰ ৱাচিং. জয় হিন্দ.